ছোৱালী নিচা লাগিছে নি মাইকী নিচা লাগিছে মই ইছলাম এৰি দিলে সেই ছোৱালীজনী মোক ভাল পাব এনেকুৱা কথা তুমি ইছলাম এৰি দিলে ছোৱালীটো তোমাৰ লগত আহিব মাগিৰ নিচা হালাৰ ঘৰে হালা So hello guys, hello নমস্কাৰ কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিও লৈ আৰু মই হাসিব আপোনালোকে চাই আছে হাসিব প্ৰো স্টাৰ সো আজকা ভিডিও कुछ अलग टाइप का होने वाला है एंड तक बने रहना এতিয়া আপুনি মুছলমান নে শৰ্মা নে হিন্দু মই মুছলমান নহয় হিন্দু নহয় হেই 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 তো হিন্দু নহয় মুসলিম নহয় তো এটা বেহেন চুপ নাই ইছলামত নাৰী সুৰক্ষিত নহয় বুলি কৈছে না সুৰক্ষিত কেনেকৈ সুৰক্ষিত আপোনাৰ মন্তব্য আছে আছে মই তো কৈ আছো যে কেনেকৈ সুৰক্ষিত তোমালোকে বিয়া পাতিবা 2 3 অথবা 4 কুৰানে নিৰ্দেশ দি থৈ দিছে বেহেন বছৰৰ পৰ বছৰ গৱেষণা কৰি পণ্ডিতসকলে বৈজ্ঞানিকসকলে ইছলামৰ এটা ভুল ওলাবৰ তুন নিচিনা মক্কেল এটা ইছলামৰ ভুল ওলাই আৰবিকত ভাষাত পঢ়িব পাৰে আপুনি অলপ পঢ়িব পাৰো মোৰ বিশেষ মানে ই নাই শৌৰেৰ কুৰানটো হ'ল আৰবী ভাষাত লিখা তুই আৰবী ভাষা পঢ়িবই নোৱাৰো কুৰানৰ ভুলটো তুই কেনেকা ধৰিবি এনেকুৱা লাগি আছে তোৰ মাথাত নাই মানটো আজি 8 বছৰে মুছলমান সমাজৰ পৰা আমাৰ ধাৰ্মিক পৰিয়ালটোক একহৰীয়া কৰিছে বেহেন মক্কেলটো হ'ল আয়ুব তোৰ মা দেউতা নহয় তোৰ কাৰণে যাতে তোৰ মা দেউতা মনত আঘাত নাপায় কিয় ধৰ্ম পরিত্যাগকারী যে মুসলিমদের দল থেকে বিচ্ছিন্ন হয়ে যায় অর্থাৎ মুরতাদ হয়ে যায় যে ইসলাম ত্যাগ করে তেও হত্যা কৰিব পাৰি অসম এটা ভাৰত এটা গণতান্ত্ৰিক দেশ হয় ভাৰত এটা গণতান্ত্ৰিক দেশ মুছলিম সব ভাই মিলি থাকে আৰু তই যেনেকুৱা তাও মাৰি আছো ধৰ্মক লৈ তই যদি এইবিলাক তাও বেলেগ জগাত গৈ মাৰিলেতেন ধৰি লও সৌদি আৰবত যদি কয় তই এনেকুৱা তাও মাৰিলেতেন তোক কেলা পকেটত এটা বম লগাই ডাইৰেক্ট উৰাই দিলেতেন আৰু তোৰ কুরআন যেখানে আছে শান্তি নাই যেনে কুরআনের নিয়ম মানছে সো গাইস শুনি পাইছে আপোনালোকে হালা কি কৈ আছে যত কুরআন আছে তাত বলে শান্তি নাই আরে ভাই এই কুরআনৰ কাৰণে বহুত মানুহ হিন্দু মানুহ মুছলিম হৈছে এইবোৰ বাদ দে তো এইটো ক তই কুরআনক কিয় বিশ্বাস নকৰ কুরআনের কথা বিশ্বাস করার এই যুক্তি কই পৃথিবী তো আমরা বাকি জানি এখন গোল কিন্তু কুরআনে কি কইছে কুরআনে তো কইছে কি কয় থালিন সো গাইস আপোনালোকে শুনি পাইছে বেহেনচুতে কি কৈ আছে পৃথিবী বলে থালৰ নিচিনা কোন কুরআনৰ কত লিখা আছে পৃথিবী থালৰ নিচিনা সো গাইস জাকিৰ নায়ক কি কয় আপোনালোকে অলপ শুনি লওক যদি চিনি নাপায় তেনেহলে এতিয়া চিনি পাব জাকিৰ নায়ক কোন হয় আৰু হি কি কয় অলপ শুনি লওক कुरान अल्लाह ताला फरमाते हैं सूरह लुकमान में कुरान नंबर 31 आयत नंबर 29 में अल्लाह सुब्हानहू व तआला ने रात को धीरे धीरे आहिस्ते आहिस्ते दिन में तब्दील किया और दिन को धीरे धीरे आहिस्ते आहिस्ते रात में तब्दील किया ये दिन का रात और रात का दिन आहिस्ते आहिस्ते धीरे धीरे तब्दील होना ये सबूत देता है कि दुनिया बेहतरी है अगर दुनिया चपटी और सपाट होती तो दिन फौरन रात में तब्दील होता और रात फौरन दिन में तब्दील होता सो गाइस জাকিৰ নায়কে কি কৈছে আপোনালোকে শুনি পাইছে আৰে ভাই যি কবি প্ৰমাণ দি কবি জাকিৰ নায়কৰ নিচিনা এই আল্টু পাল্টু কুকুৰৰ নিচিনা বকি থাকিলে নেলাব আয়ুব আলী শৰ্মা তোমাক এতিয়া কি বুলি মাতিব লাগিব তোমাৰ নামটো তো শুনি পুৰুষো নালাগে মহিলাও নালাগে নাম অনলি আয়ুব বুলি মাতিলে আয়ুব আলিও কাটি দিলো শৰ্মাও কাটি দিলো সেইবিলাক বাদ দিয়া তুমি যে ইছলাম এৰি গুচি গৈ আছা কাৰণটো কি ছোৱালী নিচা লাগিছে নি মাইকী নিচা লাগিছে মই ইছলাম এৰি দিলে সেই ছোৱালীজনী মোক ভাল পাব এনেকুৱা কথা তুমি ইছলাম এৰি দিলে ছোৱালীটো তোমাৰ লগত আহিব মাগিৰ নিচা হালাৰ ঘৰে হালা হয় গাইস নাজানো ভিডিওটো কেনেকুৱা হ'ল মোৰ ভিডিওটো চাই যদি অলপো হাঁহি উঠিছে বা ভাল লাগিছে তেনেহলে এটা লাইক এটা কমেন্ট আৰু সৰু ভাইটি বুলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইক এটা কমেন্টে আৰু মোক ভিডিও বনাবলৈ উৎসাহ দিব আৰু এটা কথা বন্ধুসকল ভিডিওটো এন্টাৰটেইনমেন্ট পাবজৰ কাৰণে বনাইছে কোনে যাতে সিৰিয়াসলি নলয় সো আজিৰ কাৰণে ইমানে আহি আছে এটা নতুন ভিডিও লৈ বাই বাই को शेट ठोक दीजिए महाकाल का दबा के लाकर शेट ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं